মহাত্মা গান্ধীক কোনে মগনীয়া ৰজা বুলি কৈছিল? শুদ্ধ উত্তৰ হৈছে মদন মোহন মালৱীয়। তলৰ কোনটো স্থানত লাচিত বৰফুকনৰ সমাধি অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে হলংপাৰ। গান্ধীজীক কোনে মহাত্মা উপাধি প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। এটা কথা মন কৰিব, ৰবীন্দ্ৰনাথ ঠাকুৰক গুৰুদেৱ উপাধি মহাত্মা গান্ধীয়ে দিছিল আৰু গান্ধীজীক মহাত্মা উপাধি ৰবীন্দ্ৰনাথ ঠাকুৰে দিছিল। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কেতিয়া সংশোধন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1976, অপশ্যন ডি, অৰ্থাৎ 42 এমেণ্ডমেণ্ট এক্ট 1976ত সংবিধানৰ প্ৰস্তাৱনা সংশোধন কৰা হৈছিল আৰু এই সংশোধনীতে কি কৰা হৈছিল? ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি এই তিনিটা ৱৰ্ড ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল। দ পৰ্বতীয়া শিলৰ দুৱাৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শোণিতপুৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1988। এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰখন অসম চুক্তিৰে ফলাফল বুলি ক'ব লাগিব। ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত গ্ৰাম পঞ্চায়ত অন্তৰ্ভুক্ত কৰা হৈছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 11 নম্বৰ অনুসূচী। চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যখন বৰ্তমান কোন জিলাত অৱস্থিত? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোকৰাঝাৰ জিলা। তলৰ কোনটো ৰং অলিম্পিকৰ পতাকাত নাই? ঠিক আছে, তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, পাৰ্পল। তো আপোনালোকে কমেণ্ট কৰি জনাওক অলিম্পিকৰ পতাকাত কি কি ৰং আছে। ঠিক আছে, কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং নামেৰে জনা যায়? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জীয়া ভৰালী। ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা কোনটো? তো ইয়াৰ ৰাইট এনচাৰ হৈছে পৰমবীৰ চক্ৰ। আমাক যদি সোধে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা, তেতিয়া হ'ব ভাৰত ৰত্ন। ঠিক আছে, আৰু সামৰিক সুধিলে হ'ব পৰমবীৰ চক্ৰ। ভাৰতৰ জাতীয় পতাকাখন কোনে ডিজাইন কৰিছিল? তো ইয়াৰ ৰাইট এনচাৰ হৈছে পিংগলি ভেংকায়া। তেখেতে ভাৰতৰ জাতীয় পতাকাখন ডিজাইনিং কৰিছিল আৰু আমাৰ ভাৰতৰ জাতীয় পতাকাখনৰ যিটো অনুপাত দীঘ আৰু প্ৰস্থৰ সেইটো হ'ল 2:3। ঠিক আছে, তো এইটো কুৱেশ্যন পৰীক্ষাত আহে, ৰেচিঅ'টো সোধে। স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু এইটো মোৰ থাকিব। এইটো উক্তি কোনে দিছিল? এইটো উক্তি দিছিল বাল গংগাধৰ তিলকে। ঠিক আছে, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ বাসস্থান আটাইতকৈ বেছি? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। তলৰ কোনখন জিলা অসমৰ মালভূমি অঞ্চলত অৱস্থিত? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিমা হাছাও। ভূটানৰ ৰাষ্ট্ৰীয় খেল কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্চাৰী, অৰ্থাৎ ধনুৰ খেল। তো আপোনালোকে কমেণ্ট কৰি জনাওক ইংলেণ্ডৰ ৰাষ্ট্ৰীয় খেল কি? কোনটো পৰিঘটনাৰ ফলত 1919 চনত অমৃতসৰত শ শ ভাৰতীয়ৰ হত্যাকাণ্ড সংঘটিত হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জালিয়ানৱালাবাগ হত্যাকাণ্ড। 1919 চনৰ 13 এপ্ৰিল তাৰিখে এই হত্যাকাণ্ড সংঘটিত হৈছিল। ঠিক আছে, আজিলৈ এইখিনিয়ে। আমি নেক্সট পাৰ্টত আকৌ কিছুমান কুৱেশ্যন আলোচনা কৰিম। ঠিক আছে, থেংক ইউ।